নমস্কাৰ বন্ধুসকল, আমি আহিছোঁ আজি আন এটি নতুন ব্লগৰ সৈতে আৰু আজি আমি যাবলৈ চেষ্টা কৰিছোঁ মাজুলীৰ চামগুৰি সত্ৰৰ অভিমুখে। অসমৰ মুখাশিল্পৰ প্ৰাণকেন্দ্ৰ হৈছে মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ। আৰু এয়া আমি উপস্থিত হৈছোঁহি মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত। অসমৰ মুখাশিল্পৰ প্ৰাণকেন্দ্ৰ হৈছে চামগুৰি সত্ৰ। কেৱল অসমৰে নহয়, কেৱল ভাৰতৰে নহয়, বিশ্বৰ ভিতৰতে বিখ্যাত হৈছে এই চামগুৰি সত্ৰ ইয়াৰ মুখাশিল্পৰ বাবে। আৰু আমি এতিয়া দেখাবলৈ চেষ্টা কৰিম ইয়াৰ ভিতৰ ভাগৰ পৰিৱেশ। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত নিৰ্মাণ কৰা কিছুমান মুখা। আৰু সত্ৰৰ এই মুখাসমূহ যথেষ্ট সুন্দৰ, যথেষ্ট আধ্যাত্মিক। আৰু এইখিনিতে আমি চামগুৰি সত্ৰৰ প্ৰখ্যাত মুখাশিল্পী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ সৈতে কিছু কথা বতৰা পাতিছিলোঁ। আহকচোন শুনো আমি সত্ৰ আৰু মুখাশিল্পৰ সম্পৰ্কে তেওঁৰ মুখেৰে দুআষাৰ। আৰু এটা দেখাইছোঁ, এইবিলাক আগৰ নাছিল, আগৰ কি বন্ধ আছিল বা খোলা আছিল, একেটা ৰূপত থাকে। 2000 চনৰ পৰা কণ্টিনিউ কৰা। চকু লগাই এইটোৱে হ'ল মুখাৰ এটা নিদৰ্শন। আৰু যেনেকৈ গোটেইখিনি মুখা পৰিৱেশন হয় ভাওনাত, আৰু তাৰে অংশ বিশেষে দেখাইছোঁ। এইখিনি হ'ল মুখা আৰু বনোৱা নিয়মটো তাত চাব। গতিকে খুব ভাল পালোঁ মুখাৰ প্ৰতি থকা শ্ৰদ্ধা, মুখাক ভাল পোৱা, কলাক ভাল পোৱা কাৰণে চাব আহিলে। গতিকে আমি জড়িত কৰ্মটোৰ লগত, আৰু এইটো পৰম্পৰা আমাৰ, আৰু পৰম্পৰাক আমি ৰক্ষা কৰিব লাগিব। আৰু চামগুৰি সত্ৰ 1663 প্ৰতিষ্ঠা কালৰ পৰা বিদ্যাটো এতিয়ালৈকে চলি আছে, আৰু বিদ্যাটোৱে যথেষ্ট আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মুখাই ভাল স্থান পাইছে। 2018 চনৰ 26 জানুৱাৰী গণৰাজ্য দিৱসত সেই বছৰ অসমৰ প্ৰতিপদ আছিল মুখা। আমি তাৰ ওপৰত পাৰফৰ্মেঞ্চ কৰি আমাৰ দলটোৱে মাজুলী এই সত্ৰত আমি তাত অৰ্গেনাইজ কৰিছিলোঁ গোটেই ভাওনাখনৰ। গতিকে আমি প্ৰাইজ আনিলোঁ 26খন ৰাজ্যৰ লগত গৈছোঁ। এইটোৱে হ'ল মুখাৰ এক গৌৰৱ। তেনেকুৱা গৌৰৱ এটা আছে, মই দেখাইছোঁ। সেইটো কথা বেছি দৰকাৰ। এইখন বৃন্দাবনী বস্ত্ৰ, এই বস্ত্ৰখন লণ্ডনত আছে অসমৰ। তাৰ কাষত এক্সিবিশ্যন হ'ল আমাৰ, এক্সিবিশ্যনৰ নাম কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম। গতিকে এইখন প্ৰদৰ্শনীৰ যোগেদিও বিশ্ববাসীয়ে আমাৰ এতিয়া সজাই ৰাখিছে, তাত অসমৰ মুখাৰ পৰিচয় গম পালে, কলাসমূহ গম পাইছে, কেনেকৈ অসমৰ মুখা বনায় আৰু অসমৰ মুখা তাত সংৰক্ষণ। আৰু তাৰপিছতে সেই মুখাৰ, এয়া মুখা তাত আছে, সেই মুখাৰ পাৰফৰ্মেঞ্চ, পৰিৱেশন সেইবিলাক দেখা পালে। আৰু সেইবিলাক মানে ৰাষ্ট্ৰই সেইবিলাকৰ প্ৰতি এতিয়া কলা সংযোগ অসমৰ লগত হ'ল, সিও অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু প্ৰচাৰ আৰু ইয়াক মানে প্ৰচাৰৰ যোগেদি আৰু আমি আগবাঢ়ি যোৱাৰ যিটো দিশ, সেই দিশটো অব্যাহত আছে। অব্যাহত এনেধৰণে আছে যে আহিছে, ইয়াত শিকিছে, অসমৰ ল'ৰা ছোৱালীয়ে শিকি মুখা বনাইছে, আৰু সেই মুখাক এতিয়া তেওঁলোকে শিকি লৈ নিজৰ পেট ভাতৰ যিটো চিন্তা, পেটৰ ভাতৰ যি চিন্তা, অৰ্থ দিশ, সেই অৰ্থ দিশত তেওঁলোক আগবাঢ়িছে। আৰু সেইটো ভাল খবৰ। বিদ্যা থাকিলে তাৰ যোগেদি এটা নিজক চলিবলৈ বিদ্যাৰ যোগেদি হয়। আৰু সেই মুখা সজা বিদ্যাৰ যোগেদি এতিয়া মোৰ বহু ষ্টুডেণ্ট তেওঁলোকে স্বনিৰ্ভৰশীল হৈছে। আৰু সেইটোৱে হ'ল মুখাৰ শেহতীয়া খবৰ। আৰু সেই খবৰটোৰ মাধ্যমতেই ইয়াত মুখা শিকিবলৈ অহা সংখ্যা আগতকৈ বৃদ্ধি পাইছে। আৰু
আৰু খুব ভাল পালোঁ মুখাক শ্ৰদ্ধা কৰাৰ কাৰণে। গতিকে ইয়াত শিক্ষাটো কেনেদৰে দিয়া হয়, মানে সময়টো কিবা আছিলে নেকি? ইয়াত থাকি লৈ লেচন্স আছে আৰু শিকে 10 দিন 12 দিন। তাৰপিছত তেওঁলোকে গুৰু মাননি হিচাপে তেওঁলোকে কিবা এটা দিয়ে। আমাৰ ইমান টকা লাগিব শিকাই দিম, সেই ডিমাণ্ডটো এতিয়ালৈকে হোৱা নাই, নিবিচাৰোঁ। আৰু তেওঁলোকে তাৰ মূল বুজি গুৰি লগা বিদ্যা হিচাপে শিকিবলৈ আহোঁতে এই গুৰুক সন্মান কৰে। আৰু তেনেধৰণে এতিয়া ল'ৰাই নহয়, এতিয়া ইয়াত শিক্ষকে শিকি আছে, এজন শিক্ষক আছে, শিক্ষকেও শিকি আছে। বিদ্যাটো এইটো ল'ৰাৰ কাৰণে বুলি নহয়, ল'ৰা বয়স সকলৰ কাৰণে বিদ্যা। আৰু পুৰুষৰ কাৰণে বিদ্যাই মুখা সজাইটো নহয়, মহিলাই শিকিব পাৰে। আৰু অনাভাষিক মানুহৰ কাৰণে শিকাব নাপায় সেইটো নহয়, সকলো ধৰ্ম বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মুখা ইয়াত শিকিছে। যিহেতু এইটো কোনো জাতি ধৰ্ম ভাষা মুখাৰ লগত নাই, মুখা মানে কলাৰ লগত নাই। গতিকে আৰ্টক চবেই ভাল পায় আৰু আৰ্টক সমাদৰ কৰে। ঠিক আছে, ধন্যবাদ। গতিকে তেখেতৰ মুখেৰেই সত্ৰ আৰু ইয়াৰ মুখাশিল্পৰ বিষয়ে কিছু কথা জানিব পাৰিলোঁ আৰু আপোনালোকক এয়া দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই আপোনালোকে দেখিবলৈ পাইছে কিদৰে সত্ৰৰ শিক্ষক আৰু ছাত্ৰসকলে মুখা নিৰ্মাণত ব্যস্ত হৈ আছে আৰু তেওঁলোকে যথেষ্ট সুন্দৰভাৱে মুখা ভাগ নিৰ্মাণ কৰিছে। আৰু আমিও তাত কিছু সময় অতিবাহিত কৰি ঘৰমুৱা হ'লোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।